মানুহৰ জীৱনত ধৈৰ্যৰ প্ৰয়োজন আছেনে? হয়, ধৈৰ্যৰ প্ৰয়োজন আছে। দৈনন্দিন জীৱনত আমি প্ৰতিটো খোজতে বিভিন্ন প্ৰতিবন্ধকতাৰ মুখামুখি হওঁ, অন্তৰায়ৰ মুখামুখি হওঁ। এই যে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ নাইবা ৰাতিলৈকে এই সময়খিনি পাৰ কৰোঁতে আমি বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ। বিভিন্ন মানুহৰ সৈতে আমি যোগাযোগত থাকোঁ। বিভিন্ন কৰ্মৰ সৈতে আমি সম্বন্ধিত হৈ থাকোঁ। আৰু এনেবোৰ সময়ত কেতিয়াবা আমাৰ একো একোটা কামত সময়তকৈ যথেষ্ট অতিৰিক্ত সময়ৰ দৰকাৰ। কিন্তু আমি সেই অতিৰিক্ত সময়খিনি দিব নোৱাৰিও কেতিয়াবা অধৈৰ্য হওঁ। একেধৰণে আমি কেতিয়াবা অধৈৰ্য হওঁ, কেতিয়াবা মনে নিমিলা কথাক লৈ আমাৰ তৰ্ক বা বিতৰ্ক হ'ব পাৰে। এইটোকে লৈ ধৈৰ্য ধৰাৰ আমি কেতিয়াবা বা অধৈৰ্য হোৱাৰ কেতিয়াবা পৰিৱেশৰ মুখামুখি হওঁ। একেধৰণে আমি বিভিন্ন সময়ত বিভিন্ন কাৰণত প্ৰতিটো দিনত আমি ধৈৰ্যৰ প্ৰয়োজনীয়তা বোধ কৰোঁ নাইবা নকৰোঁ। আমি বাৰু কেতিয়া ধৈৰ্য ধৰিব লাগিব? খং উঠিলে আমি খাটাংকৈ ধৈৰ্য ধৰিব লাগিব, কাৰণ খং উঠিলে ধৈৰ্য ধৰা প্ৰয়োজন। একেদৰে খঙৰ বাহিৰে যদি আমি খং উঠাৰ বাহিৰেও আমি আন কিছুমান কামত যেনে বেংকৰ কামত আমি ধৈৰ্য ধৰিবলগীয়া হয়, অতিৰিক্ত ধৈৰ্য ধৰিবলগীয়া হয়। একেধৰণে আমি কেতিয়াবা ডাক্তৰৰ ওচৰত গ'লে ধৈৰ্য ধৰিবলগীয়া হয়, লগাতকৈ বহুত বেছি ধৈৰ্য ধৰিবলগীয়া হয়। গতিকে যিয়ে নহওক, বেংক হওক, হাস্পাতাল হওক নাইবা কাৰোবাৰ লগত তৰ্ক বিতৰ্কৰ সময়ত হওক, ধৈৰ্যৰ যথেষ্ট প্ৰয়োজন আছে। অকল এইবোৰ কাৰণতে নহয়, জীৱনত হ'বলগীয়া এনে বহু কাম থাকে যিবোৰ সময়মতে হৈ নুঠে, আৰু হৈ নুঠিলে আমি অধৈৰ্য হওঁ। ধৈৰ্য এটা শিকিবলগীয়া বস্তু। ধৈৰ্য ধৰিবলৈ শিকাটোও প্ৰয়োজন। এই হঠাতে মানুহে এই ধৈৰ্য ধৰা যিটো বিশেষত্ব, এইটো সকলো সময়তে সকলো মানুহৰ ক্ষেত্ৰতে দেখা নাযায়। সহজভাৱে লওক, সকলো পৰিস্থিতি হজম কৰিবলৈ শিকক, তেতিয়া ধৈৰ্য নিজে আচলতে ধৰিবলৈ শিকিব। য'ত প্ৰয়োজন আছে বুলি ভাবে ত'ত ধৈৰ্য ধৰিবই লাগিব, আৰু তাৰপিছত আপুনি ফলাফলৰ আশা কৰিব পাৰিব। জীৱনত নিশ্চিতভাৱে বিশেষ কিছুমান কাৰণত, বিশেষ কিছুমান সময়ত ধৈৰ্যৰ প্ৰয়োজন আছে।